माजिजरा दैसानि खुरखानाया गिख्रंथाव महर लादों। बिपिएफनि समावबो बानायनानै होयैनि अजद रायजोफोरनि। बायनाय लामाखौ बानायफिननो सोरखारनिसिम दाबि रायजोफोरनि। चिरां जिल्ला सिंनि बेंटल हालामनि सेरफांगुरि गामिनि थांनाय लामाया माजिजरा दैसानि दैया देरनानै खुरखानायाव ओनसोलनि रायजो राजा फरायसा फरायसुलिफोरा खैफोद गोनां थासारिजों हान्थिनो गोनां जादों। गोलाव बोसोरनिफ्राय जेंनाजों मोगा-मोगि जाबोनाय ओनसोलनि रायजोफोरा गोदोनि बिपिएफ सोरखार थानाय समावबो जेंनाया सुस्रांजायाखै। दानि खुंथाय गोहोआव थानाय इउपिपिएल सोरखाराबो बेनि सायाव जेबो राहा लायाखै होनना दुखु मोननाय फोरमायदों। लोगोसेनो बे जेंनाखौ सोरखारि बिफाननि मावख'गिरि आरो दैदेनगिरिफोरा सम सम नायबिजिरफैदोंब्लाबो दासिम खामानि मावनायखौ नुनो मोनाखै होनना बुङो आरो दानि बिटिसि सोरखारनि मावफुं सोद्रोमा रनजित बसुमतारी आरो एमएलए जयन्त बसुमतारीखौ बे जेंनाखौ थाबैनो मावफुंना होनो रायजो राजाफोरा खावलायो। তো এইটো আমাৰ বেণ্টল BCDC আণ্ডাৰৰ চেৰপাংগুৰি আৰু এই চেৰপাংগুৰি গাঁৱৰ মোৰ দেন আমি 100 ফেমিলি আছোঁ ইয়াত। তো আমাৰ এটাই সমস্যা, এই যিটো চেৰপাংগুৰি যিটো চালবাৰী আৰু চেৰপাংগুৰি শংকৰ মাৰ্কেট যিটো সংযোগী পথ, এই পথৰ আমাৰ মাজিজোৰা যিটো নদী আছে, এই নদীটো ইতিমধ্যে আপোনালোকে চাইছে যে আমাৰ ৰাস্তাখন আধা মানে ভাঙি শেষ কৰি দিছে বানপানীত। তো এইখিনি আমি অনুৰোধ কৰিব বিচাৰিছোঁ চৰকাৰক, কাৰণ আমাৰ এই মোৰ দেন 100 ফেমিলি ইয়াত আছোঁ। এতে বিশেষকৈ আমাৰ স্কুলত যাবৰ কাৰণে ল'ৰা ছোৱালী এটাই পথ আছে আৰু বিশেষকৈ যদি তেনেকুৱা বেমাৰ আজাৰ হয় তো এইখিনি মানে গাঁৱত সোমাব লাগিলে এইখিনি ৰাস্তা দি সোমাব লাগে। তো এইখিনি যদি ভাঙি শেষ হৈ যায় তেতিয়াহ'লে বহুতো অসুবিধাত আমাৰ সন্মুখীন হ'ব। তাৰ কাৰণে আমি বিটিচি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই যিটো আমাৰ ৰাস্তাখন ভাঙি আছে, এই ৰাস্তা যাতে অতি সোনকালে প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা কৰে। কাৰণ আমি আশা কৰিছোঁ যে এইখন পৰিৱৰ্তন চৰকাৰ, যিহেতু পৰিৱৰ্তন শ্লোগান লৈ পেলাই চৰকাৰ গঠন কৰিছে, তেখেতসকলৰ দায়িত্ব আছে আমাৰ এই চেৰপাংগুৰি ৰাজ্যক সকাহ দিবৰ কাৰণে। তাৰ কাৰণে আমি বিটিচি প্ৰশাসনক তথা আমাৰ ফেৰেংগা ছাৰ আছে, আমাৰ এমএলএ আছে জয়ন্ত ডাঙৰীয়া, তেখেতক যাতে এইখিনি আমাৰ যিটো সৰু এটা সমস্যা আছে, এই সমস্যাটো যাতে অতি সোনকালে সমাধান কৰে তাৰ কাৰণে আমি এই চেৰপাংগুৰি বাসিন্দা হিচাপে তেখেতক আমি আহ্বান জনাইছোঁ। কি আছিল? অঞ্জলি সৰেন। আপুনি ষ্টুডেণ্ট হয় না? হয়। কোন স্কুলত পঢ়ে আপুনি? হাই স্কুলত। হাই স্কুল কিমান ক্লাছত? ক্লাছ 8। ক্লাছ 8। কোনটো ৰাস্তা দিয়ে যায় আপুনি স্কুলত? এই ৰাস্তা দিয়ে। কেনেকুৱা প্ৰব্লেম হয় আপোনাৰ এই ৰাস্তা দিয়ে যদি স্কুলত যাব লাগিলে? ৰাস্তাটো আমি দেখাবলৈ পাইছোঁ এতিয়া ভাঙি গৈছে। দিগদাৰ হৈ আছে অহা যোৱা। কেনেকুৱা দিগদাৰ হৈ গৈছে? পানী আহি আছে আৰু ৰাস্তাটো ভাঙি আছে, সেইকাৰণে ৰাস্তাটো বনাই দিব লাগে নেকি? হয়, চৰকাৰে বনাই দিব লাগে এই ৰাস্তাটো। আপোনালোকে আপোনাৰ গাঁৱৰ পৰা কিমান ষ্টুডেণ্ট আছে? 30 জনমান। মানে নদীটো ভাঙি আছে, ৰাস্তাটো আমাৰ অহা যোৱা দিগদাৰ হৈ আছে। এই ৰাস্তাখন বনাই দিব চৰকাৰে, সেইটো অনুৰোধ কৰিছোঁ, অনুৰোধ জনাই দি আছোঁ। যেমন এই ৰাস্তাটো বনাই দিব, ভাল কৰি দিব, গাড়ীখন অহা যোৱা দিগদাৰ হৈ আছে আৰু পিছত মানুহ অহা যোৱাটোও দিগদাৰ হৈ আছে। সেইকাৰণে অনুৰোধ জনাইছোঁ যে এই ৰাস্তাটো ভাল কৰি দিব, সেইটোৱে অনুৰোধ কৰিছোঁ। ল'ৰা ছোৱালী স্কুলত পঢ়া ল'ৰা ছোৱালীবিলাক কোন ৰাস্তা দিয়ে স্কুলত যায়? ল'ৰা ছোৱালীটো সেই ৰাস্তা দিয়ে অহা যোৱা কৰে আৰু তাৰ কাৰণে সোনকালে বনাই দিব। অলপ দিগদাৰ হৈ আছে আৰু বেলেগ ৰাস্তা নাই, ৰাস্তাটো সেইটোৱে মেইন ৰাস্তা। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যেমন সেই ৰাস্তাটো সোনকালে ভাল কৰিব পাৰিব। কিমান দিন পৰা এনেকুৱা